বলক আজি এটা কাচকলৰ ৰেচিপি শ্বেয়াৰ কৰো স্নেক্স ৰেচিপি আপুনি ভাবিব নোৱাৰিব কাচকলৰ পৰা যে ইমান টেষ্টি এটা স্নেক্স বনাব পাৰি যেটা খাবলৈ ইমান টেষ্টি আৰু ইমান কম টাইমতে হৈ যায় আৰু এটা কথা দে যদি ভিডিঅটো চাই ভাল পায় তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেন্ট কৰি মোক জনাব ভিডিঅটো চাই কেনেকুৱা পালে তো বলকচোন ভিডিঅটো ষ্টাৰ্ট কৰো কাচকলৰ ৰেচিপি বুলি কৈছো তো কাচকলটো লাগিবই তো কাচকল কেটা মই এনেকে দুফাল কৰি কাটি কুকাৰত দি দিছো আপুনি বিচাৰিলে গোটাও হিজাব পাৰে মোৰ কুকাৰটো সৰু আছিল কাৰণে মই দুফাল কৰি দিছো কুকাৰত অলপমান পানী দি দিছো দি পেনে মই এটো গেছত বহাই দিছিলো আৰু তিনিটা সিটি দিয়াৰ পিছত মই এটো নমাই লৈছো আপুনি এটো পেন বা কেৰাহী যিকোনো এটাত হিজাই ল'ব পাৰে মই এটা দেখাই দিছো এটো মানে কিমানখিনি হিজিছে মানে অলমোস্ট 100% হিজিব লাগিব এটো চাওকচোন পুৰা হিজি গৈছে কলকেটা অলপমান ঠাণ্ডা হ'ব দিছো আৰু তাৰ পিছত মই বাকলখিনি গুচাই লৈছো কেতিয়াবা আপোনালোকে এই কাচকলৰ ৰেচিপিটো খাই পাইছে নে যদি খাই পাইছে তো কমেন্ট কৰি জনাবচোন আৰু আপুনি যদি এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেসবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফলো কৰি দিব এতিয়া কলকেটা মই সৰু-সৰুকে কাটি লৈছিলো বেছি মোটা নাৰাখিব অলপ পাতলকে কাটিব বেছি মোটা ৰাখিলে আকৌ ফ্ৰাই হোৱাত অলপমান বেছি টাইম লাগে এটা মই দেখাই দিছো তো চাওকচোন এনেকুৱা সাইজ কাটি ল'ব এতিয়া বলক এখিনি ফ্ৰাই কৰি লও অলপ গেছত কেৰাহী এটা বহাই দিছো আৰু তাতে ৰিফাইন তেল অলপমান দি দিছো তেলটো গৰম হৈ যোৱাৰ পিছত কাটি ৰখা কলখিনি দি দিছিলো এটো 2 মিনিট মান জাষ্ট ফ্ৰাই কৰি ল'ব হাই ফ্লেমত আৰু তাৰ পিছত নমাই ল'ব যেতিয়া চাব স্লাইড গোল্ডেন কালাৰ আহি গৈছে নাইবা ওপৰৰ যেটো লেয়াৰ আছে লেয়াৰটো অলপমান হাৰ্ড হৈ আহিছে তেতিয়াই নমাই ললে হল কেতিয়াবা সৰু-সৰু ভোক লাগিলে এনেকুৱা কিছুমান স্নেক্স বনালে ভাল লাগে আৰু কোনে কোনে এনেকুৱা সৰু-সৰু স্নেক্স বনাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন কলখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া বলক নেক্সট স্টেপটো কৰি লও তাৰ কাৰণে মই কলৰ পিস এটা লৈছো আৰু স্ল্যাবটো মই আগতে সাফা কৰি লৈছিলো আৰু পিসটো ৰাখি এনেকে জাষ্ট গ্লাছ এটা দি তলত হেচি দিছো বেছি জোৰকে দিব নালাগে জাষ্ট লাইটলি প্ৰেছাৰ দিলে হৈ যায় এটো মই আৰু এটা দেখাই দিছো কেতিয়া পাতল হৈ যাব আৰু ধুনিয়া এটা শেপ আহি যায় এটো একা বেকা শেপ এটা আহি যায় এটো হৈ গৈছে এতিয়া ইকেটা ক্ৰিস্পি হ'বৰ কাৰণে আপুনি তেলত ডিপ ফ্ৰাই কৰি ল'ব পাৰে আৰু নহলে যদি আপোনাৰ ওচৰত ওভেন আছে তেন্তে প্ৰিহিট ওভেনত 30 মিনিটৰ কাৰণে 180 ডিগ্ৰী সেলসিয়াছত ফ্ৰাই কৰি ল'ব পাৰে কলকেটা ফ্ৰাই হ'ব দি বলক ইয়াৰ কাৰণে এটা সিম্পল মছলা বনাই লও তাৰ কাৰণে মই অলপমান শুকান মৰিচৰ গুড়া লৈছো অলপমান কলা নিমখ আৰু অলপমান চাট মছলা দিছো দি পিনে মিক্স কৰি লৈছো যদি আপোনাৰ ওচৰত চাট মছলা নাথাকে হলে আপুনি নিমখ আৰু অলপমান যে শুকান মৰিচৰ গুড়া দি মিক্স কৰি ল'ব পাৰে এটো চাওকচোন মোৰ একেটা ৰেডি এটো চাওক আৰু এনেকুৱা ক্ৰিস্পি হৈছিলে মই এটা দেখাই দিছো আপোনাক এই ক্ৰিস্পিনেছটো এটো চাওকচোন কিমান ধুনিয়া সাউন্ড আহিছে এটো তা ভাঙিও দেখাই দিছো এতিয়া মই মছলাখিনি জাষ্ট ওপৰতে দি পিনে এটো লগত মিক্স কৰি লৈছো